তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয় চাফাই অভিযান এজেৱাইচিপিৰ তিতাবৰ শাখাৰ চাফাই অভিযান মহাবিদ্যালয়খনৰ হীৰক জয়ন্তী উপলক্ষে এই কাৰ্যসূচী গ্ৰহণ কৰে আৰু চাফাই অভিযানত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। হীৰক জয়ন্তীৰ শুভক্ষণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিতাবৰ নগৰ শাখা সমিতিৰ উদ্যোগত আৰু তিতাবৰ আঞ্চলিক সমিতিৰ সহযোগত আৰু শুভাকাংক্ষী নন্দনীয়ানৰ সহযোগত নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ আজি আমি এক স্বচ্ছতা কাৰ্যসূচী লৈছোঁ আৰু এই স্বচ্ছতা কাৰ্যসূচী অকল এইবাবেই লোৱা নাই যে কলেজখন প্ৰত্যেকটো দিনতে এক স্বচ্ছ হৈ থাকে। আমি সেই উপলক্ষে আজি এক স্বচ্ছতা কাৰ্যসূচী নন্দনাথ শইকীয়া মহাবিদ্যালয় আৰু আমাৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ আজি স্বচ্ছতা কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে যথেষ্ট সহায় কৰিছে। সেই ক্ষেত্ৰত আমি তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো ছাত্ৰ-ছাত্ৰীয়ে এনেদৰে এক স্বচ্ছতা কাৰ্যসূচী লৈ থাকে বুলি আশা ৰাখিছোঁ।